আহিল আৰু ৪৫ নং ভেৰগাঁও সমষ্টিত আপোনালোকৰ ইউপিপিএল হিচাপে প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি আমাৰ ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিত খুব সুন্দৰকৈ চলি আছে ইউপিপিএল হিচাপে। আৰু আমাৰ ইয়াত বৰ্তমান নেৰচন বড়ো ডাঙৰীয়া তেখেতে প্ৰাৰ্থিত্ব লাভ কৰিলে আৰু তেখেতৰ বহুতখিনি জনপ্ৰিয়তা হেৰিখিনি তেখেতৰ বহুত আছে আমি দেখিবলৈ পাইছোঁ। আৰু আমি এই সমষ্টিখনত আমি ঘূৰি চালোঁ, আলোচনা কৰি চাইছোঁ, ৰাইজৰ মাজত সোমাইছোঁ, সুধিছোঁ, আমাৰ দলৰ কৰ্মীবিলাকৰ লগতো আমি আলোচনা কৰিলোঁ, ৰাইজৰ বিভিন্ন বুদ্ধিজীৱীসকলৰ লগতো কথা পাতিলোঁ। একমাত্ৰ কথাই সেইটোৱে যে এইবাৰ মানে যিখিনি আমি BTC ইলেকশ্যন যোৱাৰ পিছত যি আমি অৱস্থাত পৰিব লগা হ'ল, আমি আৰু দুনাইবাৰ সেই পৰিস্থিতিত আমি যাবলৈ ইচ্ছা নাই। গতিকে সেই হিচাপে আমি বিকল্প ইউপিপিএলৰ দলৰ প্ৰাৰ্থীজনকে আমি বিকল্পভাৱে আমি বাছি লৈছোঁ। আৰু সেই হিচাপে আমি যোৱা 5 বছৰত কেনেকৈ চৰকাৰ চলাইছিলে, আজি 4 মাহ 5 মাহত কেনেকৈ হ'বলৈ গৈ আছে, এইটো আমি প্ৰেক্টিকেলি দেখাবলৈ পাইছোঁ। গতিকে আৰু আমি সেইটো ভুলটো নকৰোঁ বুলি এতিয়া ইউপিপিএল দলৰ লগত সকলোৱে সহযোগ কৰাৰ কাৰণে আগবাঢ়ি আহিছে। ৰাইজে কৈছে, সকলোৱে কৈছে, আহিছে, সঁচাকৈ আহিছেও, ওলাইয়ে আহিছে, ভাল লাগিছে। এতিয়া বিপিএফৰ পৰা মহেশ্বৰ বড়ো টিকেট পালে, কি ক'ব? এতিয়াতো আৰু এইটো কোনোবা প্ৰাৰ্থীটো লাভ কৰিছে, চব দলৰে প্ৰাৰ্থীটো দিব। মহেশ্বৰ বড়ো ডাঙৰীয়াক আজি BPF দলৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ মহেশ্বৰ বড়ো ডাঙৰীয়া তেখেতলৈ। তেখেতো এটা সময়ত সংগ্ৰামী নেতা আছিলে, কিন্তু তেওঁ যোৱা 5 বছৰৰ আগত দুৰ্গা দাস বড়ো ডাঙৰীয়া থকাৰ আগত 5 বছৰ তেখেতে বিধায়ক হৈছিলে। তাতে গম পাইছে নহয় তেখেতৰ কি কাম কৰিছে, কি কাম কৰা নাই। তেখেতৰ দলৰ ব্যক্তিবিলাকে ৰাইজে গম পাইছে তেখেতে কেনেকৈ কাম কৰিছে, কৰা নাই। আমিতো ক'বলগীয়া নাই, আমিতো তেওঁৰ সমষ্টিৰ মানুহো নাছিলে সেইটো টাইমত। এতিয়াহে আমি একেলগে ভেৰগাঁও সমষ্টি হিচাপে আমি একেলগে হ'লোঁ, তেওঁলোকতো কালাইগাঁও সমষ্টি আছিলে। যিসকলে তেখেতৰ লগত কাম কৰি পাইছিলে তেওঁলোকে তাক পাইছে, কেনেকৈ কাম কৰিব পাৰিছেনে নাই, কেনেকৈ তেখেতৰ ব্যৱহাৰ আছিলে সেইখিনি পাইছে। ব্যক্তিগতভাৱে মই তেখেতক বেয়া নাপাওঁ, আমি সন্মান জনাম তেখেতক, শুভেচ্ছা থাকিল মোৰ তৰফৰ পৰা। কিন্তু আমাৰ ইয়াত ৪৫ নং ভেৰগাঁও সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থীৰ লগত ইয়াত আৰু কোনেও ফেক্টৰ নহয়, এইটো মানে আমি খাৰাংখাচ ক'ব পাৰোঁ। আৰু এতিয়া আমি দেখিছোঁ আমাৰ মহিলাৰ কিন্তু BTCত মানে পৰিয়াল কেন্দ্ৰিক নাছিল, কিন্তু এতিয়া দেখিবলৈ পালোঁ পৰিয়াল কেন্দ্ৰিক আৰম্ভ হৈছে, কি ক'ব? পৰিয়াল কেন্দ্ৰিক মানে এইটো সাংঘাতিক ধৰণৰ আমি দেখিবলৈ পাইছোঁ। আমি শুনিহে আছোঁ, চাই আছিলোঁ ফেচবুকবিলাকত যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে কৈ আছিলে তেখেতক এজন বৰ্তমানৰ চিফ হিচাপে আমি সন্মান জনাওঁ আৰু এজন সংগ্ৰামী নেতা হিচাপেও তেখেতক আমি সন্মান জনাওঁ। কিন্তু পলিটিক্সত আমি যিমান যুলেও বেলেগ বেলেগ। কিন্তু পলিটিক্সত যেনেকৈ কথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মাত্ৰ নহয়, তেখেতৰ যিখিনি অংগী ভংগী তেওঁৰ লগত হৈ পেলাই কাম কৰে, তেওঁলোকৰ যি কথা বতৰা আমি দেখিবলৈ পাইছিলোঁ, বহুত মিছলীয়া কথাবিলাক কয়, বহুত মিছা মিছা কথা কয়, আচৰিত লাগিছে। ইমানখিনি অন্যায় কথাবিলাকতো ক'ব নালাগে, অলপ লিগেলত কওক, ৰাইজক বুজাওক। গতিকে ইমান মিছা কথাবিলাক ক'ব নালাগে। এতিয়া পৰিয়াল কেন্দ্ৰিকৰ কথাটো ক'লে আপোনাৰ যে মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কৈছিলে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ তেখেতৰ মিছেছক মানে এস্কৰ্ট দি ফালে, PSO দি ফালে ঘূৰাই ফুৰি থাকে, কিন্তু মোৰ মিছেছে এনেকুৱা নহয় বুলি তেখেতে কৈ আছিলে। আৰু মোৰ মিছেছক টিকেটো দিয়া নহ'ব, তেখেতে আৰু ৰাজনীতিকতো নাহে, তেখেতো নানো, এই কথাও কৈ আছিলে। সাংবাদিকবিলাকেতো সুধি আছে তেখেতক, সিদিনাখনো কৈছিলে যে মোৰ মিছেছে কিবা প্ৰাৰ্থিত্ব পোৱাৰ কাৰণে এপ্লিকেশ্যন দিলে পাৰ্টিত সোমোৱা হয় নেকি, টিকেটটো পাবলৈ দিয়কচোন, সি পাব নেকি চাওঁ, এই কথা তেওঁ কৈছিলে। কিন্তু আজিৰ তাৰিখত তেখেতৰ মেডামকে BPFে প্ৰাৰ্থীটো হিচাপে BPFৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে, আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতেও খেলি ফালি জিকক, আমাৰ ক'বলগীয়া নাই। কিন্তু যিখিনি তাৰ আগত মিছা কথা কৈছিলে, ইয়াক মানে বহুত মানুহে ভাবি ল'লে যে সঁচাকৈ তেওঁ মানে মিছা কথা সঁচাকৈ কয়। নেকি যে পৰিয়াল প্ৰথম তাৰপিছতহে ৰাইজ, তেনেকুৱা নেকি? এতিয়াতো আমি বাস্তৱত সেইটোৱে দেখিবলৈ পালোঁ যে এতিয়া মানুহেতো এতিয়া আমি ক'বলগীয়া এইটো কথা নাই, এতিয়া দেখিবলৈ পালোঁ। এতিয়া মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী তেখেতৰ খুৰখালি হৈ বোলে, তেখেতকতো EM বনালে। এতিয়া আগত তেওঁতো নিজে চিফ হৈয়ে আছে, আৰু তাৰপিছত তেখেতৰ মিছেছক তেওঁ মানে বিধায়ক হিচাপে প্ৰাৰ্থী দিলে। আমাৰ ক'বলগীয়া নাই, কোনোবা তেওঁৰ পুতাকো হওক, তেওঁৰ মাকো হওক, তেওঁৰ দেউতাকো হওক, তেওঁৰ খানদানে গোটেইকেইটা মানে মিনিষ্টাৰ হওক, MLA হওক, আমাৰ ক'বলগীয়া নাই।
তাৰ যোগ্যতা তেখেতে পাব। কিন্তু তাৰ আগত যে পৰিয়ালকেন্দ্ৰিক মই ৰাজনীতি নকৰোঁ, মই সেইটো নকৰোঁ, সেই কথা কোৱাৰ পিছত যে আৰু বাস্তৱত বেলেগ দেখিবলৈ পায়, সেইটোতে মানুহবিলাকে মানে বিশ্বাস কৰিবৰ কাৰণে আজিৰ তাৰিখত টান পাইছে। আৰু প্ৰমীলা ৰাণী বাইদেউ ডাঙৰীয়ানী তেখেতে বহুত সংগ্ৰামো কৰি আহিছে, আৰু তেখেতক দিম বুলি কৈ আছিলে। যিটো সময়ত আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া আৰু প্ৰমীলা ৰাণী বাইদেউ ডাঙৰীয়ানী চাওক, যোৱা BTC ইলেকশ্যন 2020-ৰ পিছত যেতিয়া UPPL আৰু BJP এলায়েন্সত আৰু GSP এলায়েন্সত 5 বছৰ চৰকাৰ গঠন কৰা সময়ত এনেকৈ অৱস্থা হৈছিলে BPF-ৰ, যে কোনো মানে মানুহে থাকিবৰ কাৰণে ইচ্ছা নাই, আৰু যদিও আছে BPF-ত ঘৰৰ ভিতৰত সোমাই আছিলে। আৰু বহুত মানে ব্যক্তিয়ে আমাৰ UPPL দলত যোগদান কৰিছিলে, যেনেকৈ খাম্ফা বৰগোহাঞি ডাঙৰীয়া, চন্দন ব্ৰহ্ম ডাঙৰীয়া, হেতেশ বসুমতাৰী ডাঙৰীয়াকে ধৰি বহুত মানে ডাঙৰ ডাঙৰ দামী সৰু মানে বৰালি মাছ, সৰু মাছ সকলোৱে আহিছিল। আহি পেলাই কোনোবা BJP-ত গৈছে, কোনোবা UPPL-ত আহিছে, কোনোবা আৰু মনে মনে বেপাৰ কৰি আছে, একো কৰা নাই। BPF-ৰ হৈ পেলাই কোৱা কথা মানুহেই নাছিলে। য'ত নেকি জানিলেও নাজানিলেও আমাৰ ইয়াৰে হয় বিক্ৰম দৈমাৰী, তেওঁলোকে হওক নহওক কথাবিলাক মিছা কথা হয় বুলি মানুহৰ মাজত কৈ থাকিল। কাষ্টম বসুমতাৰী হয় নহয় কথা কৈ থাকিল। প্ৰহ্লাদ বসুমতাৰী নাম বড়ো ডাঙৰীয়া, তেখেতো হওক নহওক কথাবিলাক কৈ থাকিল। তাৰ পিছত ৰিঞ্জয় বড়ো তেখেতো কৈ থাকিল। তেওঁলোকৰ বাটে কোনো নাই। তাৰ পিছত কোন আছিলে? আপোনাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া। বিধায়ক হিচাপেতো আমাৰ সন্মানীয় ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াও এটা সময়ত একো কোৱাই নাছিল। চৰণ বড়ো ডাঙৰীয়াকতো আমি দেখাই পোৱা নাছিল মিডিয়াবিলাকত, ছ'চিয়েল মিডিয়াবিলাকত BPF-ৰ হৈ কোৱা। সেইদিনাখন মিনিষ্টাৰ হোৱাৰ পিছৰ পৰাহে ফেচবুকৰ হিৰো নিচিনা তেখেতক আমি দেখিবলৈ পালোঁ। কিন্তু তাৰ আগত হওক নহওক পলিটিক্সৰ কথা জানিলেও নাজানিলেও বিক্ৰম দৈমাৰী ডাঙৰীয়াহাত কৈছিল। কিন্তু দুৰ্গা দাস বড়ো ডাঙৰীয়া তেখেতে BPF-ৰ হৈ ফালে এই 5 বছৰ সি অকলে চিঞৰি থাকিল। BPF-ৰ ভালৰ স্বাৰ্থৰ কাৰণে সঁচা হওক মিছা হওক আমাৰ UPPL দলৰ প্ৰমোদ বড়ো ডাঙৰীয়া গালি পাৰি মানুহবিলাকক কিন্তু দুৰ্গা দাস বড়ো ডাঙৰীয়া ধৰি ৰাখিছিল, সাহস দিছিল তেওঁৰ কথাটো BPF-ক জীয়াই ৰখাৰ কাৰণে। প্ৰমীলা ৰাণী বাইদেউ ডাঙৰীয়ানীও তেখেতে যিমান বয়স হ'লেও তেখেতে কিন্তু মানুহৰ মাজত বেয়া কোৱা খাই হ'লেও BPF-ৰ কাৰণে তেওঁক মাত মাতি আহি আছিল। যোৱা এই 5 বছৰত তেওঁলোকৰ যিটো অৱস্থা আছিলে একেবাৰে নাছিলে, এনেকুৱা বেয়া অৱস্থা সেইটো টাইমত কিন্তু দুৰ্গা দাস বড়ো ডাঙৰীয়া, প্ৰমীলা ৰাণী বাইদেউ ডাঙৰীয়ানী তেওঁলোকেহে কিন্তু BPF-ক সাহস দি আনিছিল। কিন্তু আজিৰ তাৰিখত তেওঁলোককো কি কৰিলে? ধোকা দিলে, ধোকা। তেওঁলোকে লাষ্টত ইমানখিনি মানুহৰ মাজত বেয়া কোৱা খাই আমাৰ প্ৰমীলা ৰাণী বাইদেউ ডাঙৰীয়ানীয়ে তেখেতক আমি বহুত সন্মান জনাওঁ। গতিকে তেখেতকো এনেকৈ বেয়া গালি পাৰিলে ফেচবুকত কিবা কিনি আমি চাবলৈ বেয়া লাগিল। কাৰ কাৰণে? BPF দলক জীয়াই ৰখাৰ স্বাৰ্থতহে তেওঁলোকে কৈছিলে। দুৰ্গা দাস বড়ো ডাঙৰীয়াও BPF দলক জীয়াই ৰখাৰ কাৰণে তেওঁলোকে কৈছিলে। কিন্তু আজিৰ তাৰিখত তেওঁলোকে টিকটৰ পৰা বঞ্চিত হ'ল। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰ নিজৰ মিছেছক টিকেটটো দি দিলে। সেইটো আৰু পৰিয়াল কেন্দ্ৰিক নহয় কি হ'ব? গতিকে যিয়ে নহওক মিছা কথা ক'ব নালাগে, দিয়াটো দিয়া বুলি কওক, সেইখিনি কথা। আৰু বহুতখিনি কথা কৈছে। দীপেন বড়ো ডাঙৰীয়া বোলে কান্দিবৰ কাৰণে নাটক কৰিব পাৰে, প্ৰমোদ বড়ো ডাঙৰীয়া কান্দিবৰ কাৰণে নাটক কৰে, সেইবিলাক কৈ আছে। কিন্তু এনেকুৱাও মানুহ আছে কোনোবা ক'ৰবাত মানে ঘৰ উচ্ছেদ কৰিছে, ঘৰ ভাঙাই দিছে, মানে ইলিগেল মাটিত বহি থকা মানুহবিলাকক চৰকাৰে যিহেতু উচ্ছেদ কৰিছে, এইটো লিগেলৰ কথাও নহয় দেচোন। ক'ৰবাত চৰকাৰী মাটিত বহি থাকিলেতো চৰকাৰে ল'বই। সেইখিনি ভাঙি দিওঁতে কোনোবা মিছামিছিকে এনেই কান্দি ফুৰি থকা আমিও দেখিবলৈ পালোঁ। কিন্তু নিজৰ ঘৰখনৰ ওচৰতে সদায় হাতীয়ে ঘৰ ভাঙাই থাকে, মানুহ মাৰি থাকে, কিন্তু তেওঁলোকক খবৰ ল'বলৈ যাবৰ সময়েই নাই তেওঁলোকৰ। আমিতো দেখা পায়ে আছো না, আমাৰ ওচৰতে কিমান ঘৰ ভাঙে হাতীবিলাক, মানুহ মাৰি আছে, আমি যাওঁ। কিন্তু এই যিবিলাক সেইখিনি কথা কৈছে তেওঁলোকে চাবৰ কাৰণে সময় নাই। কিন্তু ৰাজনৈতিকভাৱে সেইখিনি তেওঁলোকে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি আছে। গতিকে আমি সেইবিলাক একো ভবা নাই। যোৱা BTC ইলেকশ্যনত, যোৱা ছেপ্টেম্বৰ মাহত BTC ইলেকশ্যন হৈছিলে, তাততো আমিও ভাবিছিলোঁ যে আমাৰ UPPL দলে আমি চৰকাৰ গঠন কৰিম, বা BJP UPPL লগ লাগি হ'লেও হয়তো চৰকাৰটো আকৌ পুনৰবাৰ হ'ব। আমি 100% আমি বিশ্বাস কৰিছিলোঁ। 28টা চিট যে BPF পাব আমি সম্পূৰ্ণটো ভবা নাছিল। BPF-ৰ কৰ্মীবিলাকো ভবা নাছিল যে 28টা চিট পাব বুলি। তেওঁলোকেও ভাবি আছিল 16-17টা মান পাব বুলি। কিন্তু তেওঁলোকে কিবা কাৰণত
মানে অংকবিলাক কিবা কিনি কৰি ফালে আৰু বুজিবলৈ বাকী নাই হৈ গ'ল আৰু কিন্তু এইবাৰো বিধানসভা ইলেকশ্যনত সপোনতো নাভাবা ৰিজাল্ট হয়তো হ'বলৈ গৈ আছে যে মানে বি পি এফৰ বৰ্তমান বি টি চিত চৰকাৰ থকাৰ কাৰণে বি পি এফৰ বহুতখিনি MLA চিট জিকিব বুলি হয়তো তেওঁলোকে ভাবিছে মানুহকেইটাও কিছুমানে ভাবিছে কিন্তু ৰাইজে সিদ্ধান্ত ল'লে আৰু সকলোৱে গম পালে বি পি এফে আচলতে কাৰ ভোট পাই ফালে আজি ইয়াত 28টা চিট পাবলৈ সক্ষম হ'ল গতিকে এইটো মানুহে বুজি পাবৰ কাৰণে আৰু বাকী নাই আজিৰ তাৰিখত আৰু উল্টা হ'বলৈ গৈ আছে চাওক আজিৰ তাৰিখত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথা কোৱাৰ ঢংটোও চেঞ্জ হৈ যাই আছে আজি ৰিহন দৈমাৰী ডাঙৰীয়াৰ কথা কোৱা এইটোও এতিয়া চেঞ্জ হৈ যাই আছে চৰণ বড়ো ডাঙৰীয়া তেখেতৰ কথা কোৱাৰ ঢংবিলাক চেঞ্জ হৈ যাই আছে লাহে লাহে কৈ আছে আৰু তেওঁলোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াটো এটা কথা কৈ আছে তেওঁলোকৰ দলৰ মানুহ কোৱা নাই যদিও হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে কৈ আছে আজিৰ তাৰিখত আৰু বি পি এফ নাই আজিৰ তাৰিখত বি পি এফ নাই আমি NDA তাৰমানে বি পি এফটো নাইকিয়া হ'বলৈ গৈ আছে আৰু আমি আচলতে এটা কথা আমি দেখিবলৈ পাইছোঁ আৰু মনত এটা সন্দেহ লাগিছে যে আৰু বি পি এফৰ কিছুমান কৰ্মীবিলাকে আমাৰ লগত কথা পাতিছে যে আচলতে আমাৰ এই পূব চাইডত বি পি এফক ধ্বংসই কৰিব এটা ষড়যন্ত্ৰহে চলাইছে নেকি সেনেকুৱাও তেওঁলোকে আলোচনা কৰিছে তেতিয়া আমি সুধিছোঁ কিহৰ কাৰণে কাৰণ তামোলপুৰ জিলাত এজনো বি পি এফৰ কেণ্ডিডেট নিদিলে ওদালগুৰিতো আৰু এজনৰ নিদিলে ভেৰগাঁৱতো মানে হাৰা মানুহজনকহে মানে কেণ্ডিডেট দি দিলে ইয়াততো UPPLে জিকিব ইয়াৰ বাদীটো আৰু কোনেও নিজিকে এতিয়া ভাল কেণ্ডিডেটক দিয়া নাই বুলি তেওঁলোকৰ মাজত হৈ আছে ইফালেও যদি ওদালগুৰিত দীপেন বড়ো ডাঙৰীয়াক যদি জিকাৱাৰ কাৰণে যদি চেণ্ট্ৰেলৰ পৰা ধৰি ষ্টেটৰ পৰা ধৰি BTCৰ লৈ ফালে ষড়যন্ত্ৰ কৰি ফালে ৰিহন দৈমাৰী ডাঙৰীয়াক হাৰাই পালে দীপেনকহে উঠাই নিয়া ব্যৱস্থা কৰি আছে ইয়াতো আৰু আমাৰ বি পি এফৰ পৰা নিজিকোৱাই বুলি তেওঁলোকৰ মাজত আলোচনা কৰি আছে দীপেনকনো কোনে হাৰাব পাৰিব সেইটো ইমান বছৰ জাতীয় সংগঠনত থাকি পেলাই কাম কৰি অহা সমাজকৰ্মী সমাজৰ কাৰণে কাম কৰি আহিছে গতিকে তেখেতকতো সকলোৱে সহযোগ দিছে আজিৰ তাৰিখত হাজাৰ মানুহ ওলাই আহিছে গতিকে তেওঁক আৰু হাৰাব নোৱাৰে গতিকে আমাৰ ইফালে কিজানি বি পি এফৰ MLA এজনো নাথাকব নেকি সেই কথাহে তেওঁলোকৰ মাজত আলোচনা হৈ আছে আমি কোৱা কথা নহয় এইটো তেওঁলোকৰ মাজত এই প্ৰশ্নটো সৃষ্টি হৈ আছে আমাৰ লগত কথা পাতি আছে গতিকে আমিও সহজভাৱে লোৱা নাই কথা পাতাটো কথা পাতি থাকিব গতিকে আমি ভেৰগাঁও সমষ্টি হিচাপে আজি আমি খুব সহজভাৱে আমি নেলছন বড়ো ডাঙৰীয়াক MLA হিচাপে পঠাব পাৰিম আৰু সারা BTCত 15টা সিট মাত্ৰ নহয় আমাৰ যেহেতু বাহিৰতো 5-6 জন মান দিয়া কথা বা DCয়ে গোটেইখিনি মিলাই পালে আমি বহু কেইজন MLA আমি দিছপুৰলৈ পঠাব পাৰিম সেইটো আমি সম্পূৰ্ণভাৱে আশাবাদী আৰু মই শেষত এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ 15টা সমষ্টি আছে BTCত আৰু বাহিৰত আমাৰ ফালৰ পৰা দিয়া কেণ্ডিডেট যি দলৰে নহওক কিয় BPFৰে হওক BJPৰে হওক UPPLৰে হওক কংগ্ৰেছৰে হওক বা জয় ভাৰতৰে হওক যেমান কেণ্ডিডেট টিকিট পালে বা পাব তেওঁলোকক মোৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা থাকিল মই সেইখিনিকে ক'লো